তু কি দি বনাবি ভাই হাতৰ কি খুদাই বনাম খুদে বনাব আৰু মাছটো মাছটো বিলাহী বিলাহী মটৰ ধনিয়া বঢ়িয়া তাৰ লগত থাকিব সালাড আৰু হেল্ল' বন্ধুসকল তো আজি উৰুকাৰ দিন ৰাতিপুৱা হ'ল আৰু বহুত কুঁৱলী উঠোতে মানে ভাবিছিলোঁ 6টা মানতে যাম কিন্তু কুঁৱলীৰ কাৰণে যাব ইচ্ছা যোৱা নাই তো যি নহওক খাবতো লাগিব উৰুকা এনজয় কৰিব লাগিব তো গতিকে অকণমান দেৰিকৈ হওক এতিয়া আমি যে গৈ আছোঁ উজান বজাৰৰ পৰা মাছ ল'ম আৰু যদি পাওঁ হাঁহো ল'ম স্পেচিয়েলটো তাতে মাছৰে বজাৰ উজান বজাৰ তো বলক কি মাছ পাওঁ চাওঁ তো যোৱা বছৰ খাইছিলোঁ চিতল তো এইবাৰ হয়তো ভকুৱা বা ৰৌ কিবা এটা আনিম আৰু হয়তো কাটি আনিব বৰ বেছি ডাঙৰ হ'লে ইমান মানুহ নহয়তো যিহেতু তথাপিও দুটা এটা পৰিয়াল আমি ওচৰে পাজৰে মিলি খাম 1-1.5 কেজি হ'লে হৈ যাব তো বলক কি মাছ পাওঁ চাওঁ চাওক সেই কুঁৱলী চাওক টাউনত গাঁৱততো আৰু নেদেখা হৈছে চাগে যি নহওক মাঘৰ বিহুত এনেকুৱা ঠাণ্ডা পৰিলেহে ভাল লাগে মানে কুঁৱলী পৰিলেহে ভাল লাগে আৰু এতিয়া ওলালোঁ ঘৰৰ পৰা বলক উজান বজাৰ যাওঁ তো ৰাস্তাটো কুঁৱলী একদম চাৰিওফালে একদম কুঁৱলীয়া পৰি আছে প্ৰচুৰ ঠাণ্ডা পৰিছে কিন্তু দেই গুৱাহাটীটো আজিৰ দিনটোতে মানে বেছি ঠাণ্ডা পৰিছে আৰু আহি পালোঁ উজান বজাৰ এনেকুৱাই কুঁৱলীৰ মাজে মাজে এইফালে ৰাতিতে আপোনালোকৰ বিভিন্ন ঠাইৰ পৰা মাছৰ গাড়ী আহি ইয়াতে ৰখে উজান বজাৰ মাছৰ ঘাটৰ এইটো বাইলেনবিলাক ৰখাই থয় আৰু ইয়াতে গোটেই শাক পাচলি গোটেই ওলায় আৰু এইফালে শাক পাচলিৰ লগতে দৈ চিৰা গোটেইখিনি পাব হাঁহ মুৰ্গী চব আচ্ছা মাছটো আগতে লৈ লওঁ তাৰপিছত আমি হাঁহ চাম দৈ বাৰু লৈছোঁ তো আমি এতিয়া আহি পালোঁ উজান বজাৰ মাছৰ ঘাট ভিতৰত যাওঁ কি মাছ পাওঁ চাওঁ ভিৰ চাওক উজান বজাৰত গুৱাহাটীৰ ভিতৰত সৰ্ববৃহৎ বজাৰ এইখনেই মাছৰ বজাৰ আৰু উজান বজাৰৰ এনেকুৱা ভিৰত মাছৰ বজাৰ কৰি বিশেষকৈ উৰুকাৰ দিনা কিবা এটা বেলেগ ভাল লাগে যিটো ডাঙৰ ডাঙৰ মাছ ওলাই ইয়াতে মাছ চাইও ভাল লাগে কিনিও ভাল লাগে মুঠতে গুৱাহাটীৰ উৰুকা উজান বজাৰত আহিলেহে উৰুকা যেন লাগে আৰু মাছৰ দাম বহুত কি মাছ লওঁ গম নাপাওঁ এতিয়া ভোগ ল'ব খুজিছিলোঁ দাম কিমান কৈছে 500 হাতে ভৰি ধৰিলেও নকমাই বাপৰে বাপ আৰি আছে 1000-1200 আৰু বৰালিটো ক'বই নালাগে 1500-1200 এনেকুৱা মানে যিমান ডাঙৰ ল'ব সিমান দাম ভৰিব লাগিব 300-400 ভকুৱা পালে ভাল আৰু 2 কেজি 2.5 কেজি কল 750 দাম ক'লে হা 750 এইয়া 5 কেজি ওজনৰ হ'ব 5 কেজিৰ ভকুৱা কিমান 750 কেজি বঢ়িয়া এয়াহে বিহুৰ মাৰ্কেট বঢ়িয়া এইয়া লোকেল এই লোকেল এশৰাহিত 400 টকা 1 কেজি মাছত 400 টকা নদীৰ সৰু মাছ বেছি টাইম নকৰোঁ আৰু গতিকে নিউজৰ লগত আমিও অকণমান নিউজে কৰি আছোঁ লোকেল নিউজ হয়তো কোৱাত ভাল নহ'ব পাৰে চাওক 200-300 মানত যদি পাওঁ পাৰ কেজি ভকুৱা মাছ আমি লওঁ তাৰ বেছি হ'লে অলপ অকতৰ বাহিৰত হৈ যায় চাওঁ কিমান দামত পাওঁ 4 কেজি 5 কেজি ওজনৰ ৰৌ 600 টকা কিলো ভকুৱা 800 টকা কিলো বা মাৰাত্মক দাম উঠাইছে দেই আজি আমাক 4 কিলো লাগে 4 কিলো 5 কিলো এটা কিমান হ'ব এটা আমাৰ হেৰি হ'ব 2 কিলো 2.5 কিলো এনেকুৱা হ'ব এটাতে 4-5 কিলো হ'ব 4 কিলো সব মৰি গ'ল নেকি নাই সৰু হয় অলপ ডাঙৰ লাগিছিলে 4 কেজি 200 মানে 200 মানে 4 কেজি 100 বাদ দিয়ে আৰু বিহু বুলি দিছে 100 গ্ৰাম আমাক ইমান দূৰৰ পৰা আছোঁ দেই
ফাইনেলটো কৰাৰ আগে আগে দামটো কি কৰিবি দামটো কি দিলোঁ এইফালে ক'লো সেইফালৰ দামটো বাদ দি সেইফালে টকা মানুহ আমি ঠেলা চলা মানুহ নাই 5 টকা ৰাউণ্ড ফিগাৰ ধৰ হা কিমান মানত এই এই কৈ ক'লো 5 টকা ধৰ নাই কিমান আকৌ কাটাতে দিব লাগিল 100 টকা ঠিক আছে হেৰি 2 কেজি 200 গ্ৰাম হয় আপুনি 5.5 কিমান 5 টকা ধৰ কে মানুহ হিচাপ কৰ আমি হিচাপ কৰোঁ 500 টকা ধৰ যদি হয় যদি হয় লওঁ 5 টকা 2100 হয় 500 টকা দিয়ক নাই তো 2100 টকা দি মাছটো ফাইনেল কৰি দিলোঁ তো মাছটো কিনি পিচ কৰি ল'লোঁ তো এতিয়া বলক হাঁহৰ মাৰ্কেট চাওঁ হাঁহ কিমান চলি আছে মাৰ্কেটত কেনেকুৱা হাঁহ পাওঁ বলক কিমান হ'ব দিনা পইচা আছে না তো বিহু বুলি হাঁহ ল'লোঁ এটা ইফালে ভকুৱা মাছ হাঁহ বঢ়িয়া আজি হেভি বিহু হ'ব দি দাদা দিয়ক তো হাঁহ মাছ কিনা হ'ল তো দুটামান ফটো উঠি বন্ধুবৰ্গৰ লগত চাহ পানী খাই তো বঢ়িয়াকৈ আহি পালোঁ এতিয়া ঘৰ এতিয়া মাক সুধিও কেনেকৈ বনাব তো হাঁহে মাছে ঘৰ আহি পাল এতিয়া ৰাতি ইয়াক বনাম খোৱাহে কথা হাই বনাই মেলি খাম লগে হাঁহটো কি দি বনাবি মাই হাঁহটো আৰু কি সুধাই বনাম সুধে বনাব আৰু মাছটো মাছটো বিলাহী মটৰ ধনিয়া বঢ়িয়া তাৰ লগত থাকিব চালাড আৰু বেঙেনা ফ্ৰাই আৰু লগত থাকিব চিকেন তন্দুৰী মানে চিকত সোমাই লোহাৰ চিকত সোমাই যে আঙুঠাত পৰে গতিকে ৰাতিৰ মহলটো এটা বেলেগ হ'ব গৈ আছে তো চাই থাকক গধূলি লগ পাই আছোঁ এয়া ব্ৰইলাৰ লৈ আহিলোঁ এতিয়া চিক সোমাই চিকেন তন্দুৰী খাব লাগিব গধূলি হাঁহ আছে আৰু তো ইমান আইটেমটো খোৱা সম্ভৱ নহয় যে সেইকাৰণে অলপ চলপ চবৰে সোৱাদ লৈ চাম গধূলি তন্দুৰী কাটি ৰেডি হোৱা হাঁহ বাচা সঁচাকৈ কষ্ট কিন্তু কোনে হাঁহ বেছি ভাল পায় কমেণ্টত জনাব গৰম পানী দি সিজাই লৈ চাল খাব লাগে মই নাজানো মায়ে গোটেই কৰি আছে তো ইফালে মায়ে হাঁহ বাচি কুটি এতিয়া বনাব লৈছে আৰু মাৰ হাতৰ খানা এনেওতো ভালেই হয় আৰু ইফালে ৰেডি হৈ আছে চিকেন তন্দুৰী তো এনেকৈ অকণমান হাঁহি ফূৰ্তিৰ মাজেৰে সময় পাৰ কৰিলোঁ ইফালে মাছৰ চব্জিও হৈ গ'ল তো এতিয়া চবেই মিলি এসাঁজ খাব লাগে আৰু আপোনালোকে অসমৰ কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে আপুনি কমেণ্টত জনাব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ৰাতিপুৱা লগ পাই আছোঁ ৰাতি আমি পাৰ কৰিলোঁ উৰুকা বঢ়িয়াকৈ খানা খালোঁ মাছে মাংস গোটেই খালোঁ আৰু এতিয়া ৰাতিপুৱা খাব লাগে যিহেতু বিহুৰ বতৰ দৈ চিৰা তো আয়োজন কৰিছোঁ অকণমান ইফালে ক্ৰীম ইফালে জহৰ ধানৰ চিৰা লোকেল ইফালে জোলা মিঠাই ইফালে খাটি মহৰ দৈ তো এনেকৈ বিহুৰ দিনা জলপান খাই মানে দৈ চিৰা খাই ভাল লাগিল আৰু আপোনালোকে জনাবচোন কি দৈৰ লগত দৈ চিৰা খালে ভাল লাগে আৰু আপোনালোকক দেখাবৰ লগতে মোৰ ইফালে দৈ চিৰাই পৰি থাকিল তো এনেকৈ ভোগালী বিহু ভালে ভালে পাৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকেও ভালে ভালে পাৰ কৰিলে উৰুকা ভালে হ'ল এতিয়া দৈ চিৰা খাই ল'লোঁ ৰাতিপুৱা এতিয়া আমি অকণমান ফুৰিবলৈ যাম আৰু ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আপোনালোকৰ বিহু কেনেকৈ কমেণ্টত জনাব চেনেল যিটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো মাজত গ'ল এইটো বৰ্তন দেখা পাইছে এটাটো চুই দিয়ক ছাবস্ক্ৰাইব হৈ যাব তো ভিডিঅ'টো ভাল পালে যদি লাইক এটা কৰি দিব